বন্ধুসকল আজি ঘৰত পুৰা ব্যস্ত আছিলোঁ আৰু মাইনাহঁতক কাম কৰি আছে চাব আহিলোঁ বাজি বাচি আছে আৰু গোটেই দিন পুৰা বিজি এতিয়া গা পা ধুই আহিছোঁ অকণমান বাগানলৈ চাবলৈ আৰু ভাল লাগিছে পৰিৱেশটো আৰু আবেলি সময়ত পৰিৱেশটো ভাল হয় ন মনো আৰু আপোনালোকক ক'ম যে ভিডিঅ'বিলাক আপোনালোকে যে বনাই আছে ভিডিঅ'বিলাক সদায় আপোনালোকে এনেকৈ কেমেৰাত ধৰিব একদম অৰিজিনেল ভিডিঅ' বনাব আৰু যিসকলৰ মনিটাইজেশ্যন অহা নাই চিন্তা কৰিব নালাগে মনিটাইজেশ্যন সকলোৱে পাব খালি দেৰি বেছি হ'ব খালি অলপ ইউনিক আপডেট দিব যেনেকৈ আমি ধৰক এতিয়া কথাবিলাক কৈ আছোঁ এইটো এটা ভিডিঅ' চলি আছে তো আপোনালোকৰ ভিডিঅ'বিলাক যাতে ইউনিক কণ্টেণ্ট কৰিব আৰু এইখন আমাৰ বাগানৰ দৃশ্য আৰু এতিয়া বাগানৰ সেউজীয়া সেইটো নাইকিয়া আৰু কেতিয়া আহিব এইটো ফেব্ৰুৱাৰীৰ পৰা আহিব ন মেনু পাত ফেব্ৰুৱাৰীৰ পৰা আকৌ একদম পূৰা ধুনীয়া হৈ যাব কালাৰিং সেউজীয়া হ'ব এতিয়া একদম পূৰা এনেকুৱা লাগিছে একদম পূৰা মানে খৰাং মৰুভূমিৰ নিচিনা লাগি আছে আৰু ভাল লাগিছে আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই আৰু জনাব কমেণ্টত আৰু আপোনালোকক ক'ম যে আমাৰ ফেচবুকৰ যিখিনি মোৰ অডিয়েঞ্চ আৰু অডিয়েঞ্চৰ কাম কাজবিলাক থাকে পেআউট থাকে কিবাকিবি থাকে এইবিলাক আমি এতিয়া সময়বিলাক মানে যিমান যি হ'লেও মানে সংসাৰত থকা অৱস্থাত মানে কি বহুতৰ ফোন আহে সেই ফোনবিলাক আহোঁতে আমি মানে ৰেছপঞ্চ দিব নোৱাৰোঁ আৰু অনেকৰ ফোন মানে আহিলে তেতিয়া কি হয় আমাৰ সময় ইমান নাথাকে তো আপোনালোকে মেছেঞ্জাৰত আপোনালোকে একো নিদিব হোৱাটছআপত দিব কিবা জানিব লগা থাকিলে আৰু হোৱাটছআপত দিলে সুবিধা হয় আৰু সমস্যাবিলাক নহয় তো আজিলৈ এৰিছোঁ ভালে থাকক আৰু নেক্সট ভিডিঅ'ত লগ পোৱা আশাৰে আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ সকলোকে বেষ্ট অফ লাক দেই হ'ব